আমি অসম চৰকাৰ মেঘালয় চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰে এটা এপিল কৰিব বিচাৰিছোঁ যে যোৱাকালি অনাকাংক্ষিতভাৱে অসম মেঘালয় সীমান্ত মক্ৰ অঞ্চলডোখৰত যি সংঘাত সৃষ্টি হ'ল সীমামূৰীয়া অঞ্চলত, সেই সংঘাতত অসমৰ এজন ফৰেষ্ট গাৰ্ডৰ লগতে আৰু মেঘালয় যি 5জন ব্যক্তিৰ অকাল মৃত্যু হৈছে, তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেখেতলোকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া আমি ক'ব বিচাৰিছোঁ যে কি অসম সীমান্তসমূহত আজিয়ে নহয় এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি মাজে মাজে উদ্ভৱ হৈ থকা আমাৰ নজৰ হৈছে। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ লগতে মেঘালয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি এই তিনিখন চৰকাৰলৈ আমি ক'ব বিচাৰিছোঁ যে অসমৰ সীমা সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব লাগে। কাৰণ এই সীমা সমস্যাটো আজিৰ সমস্যা নহয়, আজি বহুত দিনৰ পৰা সংঘাত সৃষ্টি হৈ আহিছে। নিৰীহ মানুহে ইয়াত মৃত্যু মুখত পৰিবলগীয়া হৈছে। সেইবাবে আমি কৈছোঁ যে অসম চৰকাৰ বা মেঘালয় চৰকাৰে আৰু দিল্লী বিজেপি চৰকাৰখনে তৎকালীনভাৱে ইয়াৰ সমস্যা সমাধান কৰি এটা দীৰ্ঘম্যাদী এটা মানে চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব লাগে। কাৰণ এতিয়া কেন্দ্ৰীয়ত অমিত শ্বাহলৈ মাননীয় অমিত শ্বাহ গৃহমন্ত্ৰী মহোদয়লৈ আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ নেতৃত্বত অসমৰ দুইখন ৰাজ্যৰে সন্মানীয় মুখ্যমন্ত্ৰী হওক দুজনক লৈ পেলাই এটা সুদূৰ প্ৰসাৰিত এটা সমস্যা সমাধান কৰি দিয়ক। নহ'লে কিন্তু অসমৰ এই সীমামূৰীয়া ৰাজ্যসমূহত অকল মেঘালয় বুলিয়ে নহয়, আজি নাগালেণ্ড হওক বা আজি অৰুণাচলেই হওক বা আজি মিজোৰামেই হওক, এই অঞ্চলসমূহত কিন্তু সীমান্ত অঞ্চলত থকা খাটি খোৱা মানুহে কিন্তু বহু নিৰ্যাতনৰ মুখত পৰিবলগীয়া হৈছে। সেইকাৰণে আমি এতিয়া কৈছোঁ যে যিজন কাৰ্বি ফৰেষ্ট যুৱকৰ মৃত্যু হৈছে বিদ্যা সিং লেথে, তেখেতক অসম চৰকাৰে ক্ষতিপূৰণ দিয়ক আৰু তেখেতৰ পৰিয়ালটোক সংস্থাপন দিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই সমস্যাটোত জীয়াই ৰাখি পেলাই আমাৰ এটা চিন্তা হৈছে কি ৰাজনৈতিক পাশা খেল খেলি আছে নেকি চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰখনে বা এই ৰাজ্যসমূহৰ চৰকাৰে। অসমে আছিলে, অসমৰ পৰা ফাটি গৈ পেলাই তেওঁলোকে সিদিনা এখন নিজৰ চিনাকি হিচাপে তেখেতলোকে ৰাজ্য সৃষ্টি হ'ল। তাৰপিছতো এতিয়া সংঘাত হৈ থাকিবলগীয়া হৈছে, এইটো কিন্তু বৰ দুখৰ বিষয়। আমি মানুহ হত্যা হোৱাটো আমি কোনোদিনাখনেই নিবিচাৰোঁ, কাৰণ সকলোখিনি আমাৰ নিজৰে মানুহ। তৎসত্বেও কিন্তু এনেদৰে যদি নিজৰ মানুহৰ মাজত কিন্তু সংঘাত সৃষ্টি হৈ পেলাই যদি মৃত্যু হোৱাটো আমাৰ বাবে এটা বেদনাদায়ক কথা হৈছে। সেইকাৰণে অতি শীঘ্ৰে চৰকাৰখনে এই সমস্যাবোৰ সমাধান কৰিবলৈ যথোপৰ্ণ চেষ্টা কৰিব লাগে। আৰু এতিয়া আমাৰ কথা এটা আমাৰ চিন্তা হৈছে কি অসম চৰকাৰে অসমত বিশেষকৈ আসাম বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ বুলি এটা বাহিনী গঠন কৰক, অসম সীমান্ত সুৰক্ষা বাহিনী এটা গঠন কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। কিয় দাবী জনাইছোঁ? অসমৰ সীমান্ত অঞ্চলসমূহত কিন্তু এতিয়া সঘনাই যিবোৰ ইটো পাৰৰ পৰা মানুহে আহিব বা আহি পেলাই যিবোৰ কাঠ কাটি নিয়ে বুলি আমি অভিযোগ পাইছোঁ বা অভিযোগ শুনিছোঁ, এইবোৰ এটা বৰ চিন্তনীয় বিষয় হৈছে। সেইকাৰণে সেই চৰকাৰখনৰ মেঘালয় চৰকাৰো বা অৰুণাচল বা নাগালেণ্ডৰ জনসাধাৰণকো তাত থকা জাতীয় সংগঠনসমূহে তেওঁলোকক বুজাবলৈ চেষ্টা কৰক আৰু অসম চৰকাৰৰ এই ক্ষেত্ৰত উদ্যোগ ল'বলৈ আমি দাবী জনাইছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰৰ মাননীয় অমিত শ্বাহ মহোদয় গৃহমন্ত্ৰী তেখেতে যে এই সমস্যা সমাধান অতি শীঘ্ৰে শেষ কৰিবৰ বাবে আমি কিন্তু জোৰে আমি দাবী জনাইছোঁ চৰকাৰ দুখনলৈ।